हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल মই ৰাজ্জাকৰ আপোনালোকে চাই চাৰ্জাৰ কি টিউটোৰিয়েল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে সেৱা বোৰ্ডৰ যেটো অফিচিয়েল পেজ আছে সেই পেজটোৰ সেই ওয়েবসাইটটোৰ নতুন আপডেট আহি গল কি আপডেট আহিছে এতিয়ালৈকে সেইখিনি আপডেট আপোনালোকৰ লগত আলোচনা কৰিম এই ভিডিঅ'টোত আপোনালোকে চাই থাকক তো আপোনালোকৰ ৰিজাল্টৰ আছে মাত্ৰ আৰু এটা ৰাতি তাৰ পিছতে আপোনালোকে ৰিজাল্ট চাব পাৰিব ইয়াত চাওক মই দেখুৱাই দি আছো যে এই ওয়েবসাইটটোত যেটো আজি যেটো আপডেট আইছে সেই আপডেট আইছে প্রথম যেটো আছে মই কার্সিনেৰে দেখুৱাই দিছো তাত আইছে যে HSLC/AHM ৰিজাল্ট 2019 মানে আপোনালোকৰ যদি কোনোবা ওয়েবসাইটে যদি প্ৰবলেম হয় ৰিজাল্ট চাওতে আপোনালোকে এই সেৱাৰ যেটো মেইন অফিচিয়েল ওয়েবসাইট আছে এই তাতে ক্লিক কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব ইয়াত লেখা আছে কি যে হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশন ৰিজাল্ট 2019 সেৱা আসাম উইল বি अवेलेबल অন 15 মে এট 9 am তো তাত ক্লিক কৰিলে এতিয়া এনেকুৱা ইন্টারফেস আই আছে যে যেতিয়া আপোনালোকে কালি 9টা বজাৰ পিছত বা 9টা বজাৰ লগে লগে যেতিয়া বা 9টাৰ 1 মিনিট আগতে আপোনালোকে এই পেজটোত ভিজিট কৰিব তেতিয়া আপোনালোকে হেই তাতে আহে রুল নং আৰু আপোনাৰ যেটো ইন্টার দা ডিজিট যেটো থাকে আৰু ক্যাপচা কোডটো সেই কোডটো বহাবলৈ এই তিনিটা অপচন আহিব তাত ক্লিক কৰাৰ লগে লগে আৰু তাৰ পৰা আপোনালোকে একো প্ৰবলেম নোহোৱাকৈ আপোনালোকৰ ৰিজাল্ট চাব পাৰিব লগতে মাৰ্কশিটটো চাব পাৰিব এই ওয়েবসাইটৰ পৰা এইটো সেৱাৰ অফিচিয়েল ওয়েবসাইট হয় ইয়াত অলৰেডি আজি এটো দি দিলে তে ইয়াত আৰু এটা আপোনালোকৰ ভাবে গুড নিউজ আছে যেটো মই এপছৰ কথা আগতে কৈছিলো সেই এপছটো অলৰেডি এই ওয়েবসাইটটো দি দিছে যে প্লে ষ্টৰত বহুত এটা এপছ আইছে যে আপোনালোকে যদি সেৱা ৰিজাল্ট 2019 সার্চ কৰে বহুকেইটা এপছ আহি পৰে কিন্তু সকলোবিলাক এপছ ভাল নহয় যেটো সেৱাই এনাউন্স কৰিছে যেটো এপছ সেই এপছৰ কাৰণে আপোনালোকে নিচে চাব নিচে আপোনালোকৰ সেই এপছৰ লিংকটো দি দিছে ডাইৰেক্ট এই লিংকটোত ক্লিক কৰিলে আপোনালোকক লগে লগে প্লে ষ্টৰলৈ লৈ যাব আৰু এই এপছটো ডাইৰেক্ট ডাউনলোড লিংক আহিব মই দেখুৱাই দি আছো লাষ্টত যেটো আছে সেৱা ৰিজাল্ট 2019 এন্ড্ৰইড এপ হেইটোত চাওক হেইটোত ক্লিক কৰাৰ লগে আপোনালোকৰ প্লে ষ্টৰত লৈ যাব আৰু এই এপছটো ডাউনলোড কৰিবলৈ ক'ব আৰু আপোনালোকে এই এপছটো ডাউনলোড কৰি ৰাখিব মই অলৰেডি ডাউনলোড কৰি ৰাখিছো তো আপোনালোকে এই এপছটো ডাউনলোড কৰি ৰাখিব কাৰণ আপোনালোকৰ যদি এটা ওয়েবসাইটত সার্ভার ডাউন হৈ থাকে তেতিয়াহলে আপোনালোকে এই এপছৰ পৰা আপোনালোকে ৰিজাল্ট চাব পাৰিব তো ফ্ৰেন্ড আজিৰ ভিডিও মানে যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এতিয়াই শেয়াৰ কৰি দিয়ক থ্যাংক ইউ ওয়াচিং ফৰ মাই ভিডিওস